মাৰাত্মক এটা বাতৰি হৈছিলে। সেই সময়তে আমি ইঞ্জিনিয়াৰিং পঢ়ি থকা সময়তে 2003 বৰ্ষতে এটা কবিতা লিখিছিলোঁ। আমি নিজে ভুক্তভোগী আছিলোঁ, কিন্তু প্ৰকাশ কৰা হোৱা নাছিলে। অৱশেষত অলপ দিন আগতে যিটো হৈ গৈছিলে তেতিয়া প্ৰকাশ কৰিছিলে আৰু আবৃত্তিও হৈছিলে। মাননীয় হিমাংশু প্ৰসাদ দাস ডাঙৰীয়া আমাৰ কবিতাটো খুব সুন্দৰভাৱে পাঠ কৰিছিলে। আমি তেখেতৰ সমান দিব নোৱাৰিলেও আমাৰ নিজৰ অনুভূতিৰে যিমানখিনি পাৰোঁ আপোনালোকৰ আগত পাঠ কৰিবলৈ চেষ্টা কৰিছোঁ। হোষ্টেল ৰেগিং। হয় দাদা, সোমাব পাৰোঁনে? আজি প্ৰথম দিন মোৰ পথাৰৰ পৰা চিধাই অভিযন্তাৰ কল্পনাৰ সযোজন বাট বগাই পাইছোহি এই ঠাই। দেউতাই কৰিব নোৱাৰে PGৰ বহন, ঘনীজনীও লঘোণত মৰিব ঘৰত। হয় দাদা, দিম কালিলৈ মুখস্থ হোষ্টেলৰ সকলোৰে ঠিকনা, আৰু দিম কলেজৰ সন্মুখৰ শ্বহীদ বেদীত লিখি থোৱা সকলো শ্লোগান। সকলো আজিৰ ৰাতিটো যাবলৈ দিয়ক মাত্ৰ। গাঁৱৰ পৰা অহা নাজানো কাঁহীত হাত ধুলে কিমান অপৰাধ হয়। হয় দাদা, হয় দাদা, হয় দাদা, আপুনি কোৱা সকলো নিৰ্ভুল। মোক আজিলৈ যাবলৈ দিয়ক, ঔষধৰ সময় হ'ল। আধাবেটি শৈশৱেৰে জীৱন কটোৱা শৰীৰত পিত্তৰোগ আজীৱন। হয় দাদা, কালিলৈৰ পৰা নগ্ন হ'ম, লগৰীয়াৰ কমৰত ধৰি ৰেল খেলি দেখুৱাম। শিৱ হৈ বৰ দিম আলমিৰাৰ ওপৰৰ পৰা, সামৰি ল'ম দুচকুৱে চিগাৰেটৰ ধোঁৱা। মেলেৰিয়া ধৰি দিম বিচনাৰ তলৰ পৰা, তৃতীয় লিংগৰ ভংগীমাত নাচি দেখুৱাম ইনহিলেও গুণে। আনি দিম গাঁৱত দেখি নোপোৱা চিগাৰেট, ৰঙা পানী। কালিলৈ পুনৰ মাথা মালিচ দিম পকেটৰ পইচাৰে নৱৰত্ন তেল কিনে। আজিলৈ এৰি দিয়ক, সময় হৈছে ঔষধৰ, আৰু আনৰ পৰা হ'লেও দেউতাক ফোন এটা কৰি ক'ব জানো নালাগিব। ইয়াত সকলো সমিল মিলে ককাইৰ ভাইৰ দৰে আছো বুলি। নহ'লে ঈশ্বৰেও এদিন দাদাহঁতৰ পুণ্য কৰ্ম দেখি স্বৰ্গত নৱাগতৰ বাবে ৰেগিঙৰ পৰিকল্পনা নকৰিব জানো? দাদা, আজিলৈ এৰি দিয়ক, কালিলৈ মোৰ সকলো ব্যক্তিগত কথা সমিস্তাৰে কম। আপোনাৰ হৈ প্ৰস্তাৱ কৰি দিম প্ৰথম ভাল লগা প্ৰিয় বান্ধৱীক। আজিলৈ এৰি দিয়ক দাদা, বহু ৰাতি হ'ল। ধন্যবাদ।